हेलो फ्रेंड्स आशा करिछु সকলো ভালে আছে फ्रेंड्स জীৱনত আপোনালোকে বহুতো এনেকুৱা কাপোৰ দেখিছে সাগে যোনবোৰ কাপোৰক লৈ সেলিব্ৰিটি সকলে সদায় চৰ্চাত থাকে फ्रेंड्स কিন্তু আজি মই আপোনালোকক এনেকুৱা এজোৰ কাপোৰৰ কথা ক'ব গৈ আছো যোনজোৰ কাপোৰ আপোনালোকে কেতিয়াও চুই চাব নোৱাৰে फ्रेंड्स আসলতে আমেৰিকাৰ ছেন ফ্ৰান্সিস্কোত থকা সুৰক্ষা কোম্পানীৰ মুখ্য অধিকাৰী ৰিচাৰ্ড নামৰ এজন ব্যক্তিয়ে নিজৰ পত্নীৰ কাৰণে এজোৰ এনেকুৱা ড্ৰেছ বনাইছিল যাৰ মূল্য আছিল প্ৰায় 9500 আমেৰিকি ডলাৰ আৰু ইয়াক যদি আমি ইন্ডিয়ান মানি হিচাপত ক'ব যাও তেনহলে ইয়াৰ মূল্য প্ৰায় 7 লাখ টকা হ'ব फ्रेंड्स ताते आको এনেকুৱা এজোৰ ড্ৰেছ যোনজোৰ ড্ৰেছ হাতেৰে কেতিয়াও চুব নোৱাৰি फ्रेंड्स আসলতে এই ড্ৰেছজোৰ হ'ল এজোৰ ডিজিটেল ড্ৰেছ আৰু যাক তৈয়াৰ কৰিছে ফেশ্বন হাউস দা ফেব্ৰিক নামৰ এটা কোম্পানীয়ে फ्रेंड्स বৰ্তমান সময়ক আমি ডিজিটেলৰ সময় বুলিও ক'ব পাৰো কিয়নো বৰ্তমান সময়ত সকলোবোৰ কাম ডিজিটেল ভাবে হ'বলৈ ধৰি আছে আৰু এনেকুৱা সময়ত যদি এজোৰ ডিজিটেল ড্ৰেছ বজাৰত আহে তেনহলে फ्रेंड्स তাত আচৰিত হ'বলগীয়া কথা নহব সাগে फ्रेंड्स ৰিচাৰ্ডৰ মতে 10 বছৰৰ পিছত সকলো মানুহে ডিজিটেল ফেশ্বন কিনিবলৈ আৰম্ভ কৰি দিব আৰু তেওঁৰ মতে এইটো হ'ল এটা সময়ৰ প্ৰতীক फ्रेंड्स आशा करिछु ভিডিওটো চাই আপোনালোকে নিশ্চয় ভাল পাইছে তেনলে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেনলে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে থকা টিলিঙাটো বজাই দিয়ক যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিওৰ নটিফিকেশনবোৰ আপোনালোকে আগলৈ পাই থাকে আৰু শেষত ভিডিওটো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় হিন্দ জয় অসম